নমস্কাৰ, বহাগী ধাৰাবাহিকৰ আজি নিশা হৈ যোৱা ২৩৬ নম্বৰৰ সম্পূৰ্ণ এপিছডৰ বিষয়ে ক'বলৈ লৈছোঁ। যোৱা খণ্ডত দেখা গৈছিল যে নীলমৰ মাক স্বৰ্ণালী ঘৰলৈ গৈছিল। আজি খণ্ডটোত নীলমৰ মাকে স্বৰ্ণালীৰ দেউতাকক ক্ষমা খুজিব। স্বৰ্ণালীৰ দেউতাকে নীলমৰ মাকক ক্ষমা কৰি দিব আৰু ক'ব, যোৱা একো চিন্তা কৰিব নালাগে, আৰু স্বৰ্ণালীৰ মাক ঘৰৰ পৰা ওলাই গুচি আহিব। আনফালে কুণালক লগ কৰিবলৈ ৰিচা যাব। বহুতবাৰ ফোন কৰাৰ পাছত কুণালে লগ কৰিবলৈ আহিব আৰু আহিয়ে ৰিচাক ক'ব, ইমানকৈ ফোন কৰি আছা কিহৰ ইমাৰ্জেঞ্চি, আৰু লগতে ততাতৈয়াকৈ কি ক'ব আছে সোনকালে ক'বলৈ কয়, আৰু তেতিয়াই ৰিচাই ফোন কৰিছিলোঁ বুলি ক'ব আৰু কুণালে ক'ব, মই কামত বিজি আছিলোঁ। তেতিয়া ৰিচাই কুণালক ক'ব যে তাই প্ৰেগনেণ্ট। কুণালে এইটো কথা হাঁহি উৰুৱাই দিব আৰু লগতে ক'ব, এইটো মোৰ প্ৰব্লেম নহয়, এইটো তোমালোকৰ প্ৰব্লেম। তেনেতে কুণাললৈ বিজনেছ মিটিঙৰ ফোন আহে। ৰিচা কথাটোতকৈ বিজনেছ মিটিঙৰ কথা গুৰুত্ব দিয়া আজি খণ্ডত দেখা গ'ল। আনফালে পৰীয়ে সুশীলক মনৰ কথা ক'ব। সুশীলেও পৰীক ক'ব নোৱাৰা কথাবোৰ খুলি ক'ব। পৰীয়ে সুশীলক এৰি নাযাওঁ বুলি প্ৰতিশ্ৰুতি দিব। পৰী আৰু সুশীলৰ মিলন হয় আৰু ইমানতে আজি খণ্ডটো অন্ত পৰে। অহা খণ্ডত এনেদৰে সম্পূৰ্ণ খণ্ডটো পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।